নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকসকলকে মোৰ প্ৰবেশ ব্লগৰ অন্য এটি ভিডিঅ'লৈ ওয়েলকাম কৰিছোঁ। আজি নিশ্চয় সকলোৰে ভাল, কাৰণ আজি কি গণেশ পূজা। আজি আমি গণেশ পূজালৈ যাবলৈ ওলাইছোঁ। ইয়াৰ ওচৰতে এটা গণেশ মন্দিৰ আছে, তাত পূজা চলি আছে। আমি এতিয়া তালৈ যাবলৈ ওলাইছোঁ, আপোনালোকক দেখাই আছোঁ, চাই থাকিব। প্ৰসাদ খিচিৰি দিছে, কিন্তু তেতিয়াৰ পৰা ৰৈ ভাগৰ লাগিছে, ইমান টাইম হৈছে, মানে ভাগতে পোৱা নাই খাবৰ কাৰণে। নাজানো আৰু কি হয়, লাষ্ট টাইমলৈ অপেক্ষা কৰোঁ আৰু পাওঁনে নাপাওঁ দেখা যাব। হেঁচা ঠেলাত মানে খাবই পোৱা নাই। এতিয়া আমি ঘৰ আহিলোঁ, আমি ফাইনেলি খিচিৰি খাব পালোঁ লাষ্টত। এতিয়া খালোঁ মেলোঁ, প্ৰসাদ একেলগে ঘৰলৈ লৈ আহিলোঁ। আজিলৈ গণেশ পূজা শেষ আৰু ঠিক আছে, আপোনালোকে ভালে থাকক। আমিও ঘৰলৈ যাই আছোঁ। বাই বাই।